Hey, dosto, welcome back to Prague. Moi বহু এটা ভিডিও নাই তো মই হলো এটা ভিডিও দাম তো হইছে আর এখন মোরা রাজা কই বাতানে রাস্তায় নে কুড়ি বাতানে রাজা করে তো দরকার আছে কি হইছে আপনার তো জানেন এখন বড় থান আছে না বড় একটা সুন্দর জায়গা আছে মানে জানে কি হইছে গরমের দিন মানে ঠান্ডা গধূলিতে যাই কিনে আপনি একটা মাছ মাৰো চাব পাৰে বা আপোনাৰ তাতে বতাহো ল'ব পাৰে বা ঠাণ্ডা দিনত যাই ৰ'দ পোৱাব পাৰে তো বলক চব আমাৰ থান খানক বা দেখাং বহুত দি ভালকৈ থানো দেখা নাই হৰ পেনাকৈ ফুৰি আহোঁ তো মোৰ চাইকেলখন চাইকেলখন লৈ যাম এতিয়া এবাৰ আমি থান খানে আপোনালোকক দেখুৱাই লৈ আহোঁ আমাৰ আজি আৰু খোজকাঢ়ি যাওঁ ভাল নালাগে তো চাইকেলখনে লৈ যাওঁ তো আছে এনেকৈ চলি তো বলক আমি আগে থান খান আজি থানে দেখাম না এনে তো ভিডিও এই অলপ ভিডিও এটা আনিব তো এই খানাতে খানা খাবে মিছি তো বলক আজি থান খান একবাৰ দেখাই লৈ আমাৰ তো আমাৰ তাতে পূজা আছে এটা সেইটো খৰা সেইটো কোনোবা দেখিয়া পাৰে অলপ সহায় কৰিব সেই খৰাটো সেই খৰা অন্য কিলো থান খাই মই বাকী চব দেখি আছোঁ আপোনালোক ৰৌমাৰী মন্দিৰৰ পৰাই গৌ পূজা চব দেখি আছোঁ কিন্তু আমাৰ থান খান দেখা নাই তো ভাবিলোঁ আজি একবাৰ যিটো মোৰ ঘৰত তেনাই আছোঁ আৰু বহুদিন ভিডিঅ' দিয়া নাই এই এটা কামৰ কাৰণে ভিডিঅ' নাই পৰীক্ষা চলি আছে ভাবিলোঁ পৰীক্ষা নাই আজি পৰীক্ষা নাই কাৰণে ভাবিলোঁ একবাৰ কাৰণে থান খান দেখাম হে নাই তো এই মানুহটো আমাৰ ঘৰৰ ওচৰৰে এনে লগ ধৰিলে কথা এটা পাতিলোঁ তো আমি থান আহি পাইছোঁৱে তো আহক আমাৰ থান খান আমি আহি পাইছোঁ এইখন থান আমাৰ এখন থান এইটো কুচু ভাই যে ৰখি আছে আগত তাতে মাছো খালচি আছে ভাই থান খান বলক আগে আমি থান খান নদীখন চাকিখন থৈ থাওঁ ৰ'ব চাইডত এইটো থৈ দিয়াং এখনে আমাৰ থান তো বন্ধুসকল মই থান আহি পালোঁৱে আমাৰ এখানে থান তো এতিয়া আমাৰ দুদিন আহি পূজা হয় আৰু কি বুলি কয় আৰু তে মানুহ চানুহ হৈ থাকে আজি ইমান এটা মানুহ নাই তো চাওকচোন থানখন এইখন আমাৰ থান এই মানে আমাৰ এই ওপৰত যি বাঁহ তোলা আছে এলাখান যি আমাৰ ডেক'ৰেশ্যন হৈ থাকে একদম মই গা ধোৱা নাই দিয়ক মই সেইকাৰণে নোহোৱা ভিতৰত পৰিৱেশটো চাওক আমাৰ থানৰ আৰু আমি ইয়াতে সেই পূজাৰ একেদিন কালেকশ্যন যেতিয়া কৰিম আমি এতিয়া আমি চাং এটা বান্ধিছিলোঁ চাংখান টানি আমি বহু আৰু খালটো চাফা কৰা যায় পানীৰ দিনত পথাৰ এখন সুন্দৰ পৰিৱেশ ভিডিঅ' চিডিঅ' মজা হ'ব ইয়াতে বঢ়িয়া তো সেইটো আমাৰ কুইনা নাই আজি আপোনালোকে মোৰ এখন যি দোকান দেখা পাই আছে এখন দোকান এতিয়া ৰাখে শিৱ পূজাৰ আগে এখন দোকান আৰু আহিব একে শিৱ পূজাৰ পিছত আৰু দোকানখন ঘৰত যাব আৰু আমাৰ শিৱ পূজাখন পতা আছিল আগতে ইয়াতে বাচ্ছিলোঁ এইবাৰ ইয়াতে বেৰা দিছে এনে এবাৰ ইয়াতে নহ'ব এবাৰ বেৰা দিছে ইয়াতে নহ'ব এনে এইবাৰ আমাৰ শিৱ পূজাখন ইয়াতে হ'ব আৰু ইয়াতে খালচি চাওকচোন খালচি আছে তাৰপিছত এতিয়া কি বুলি কয় আমাৰ এখনিহঁতত মানে কি বুলি কয় খোৱা হয় তাৰমানে এখনিত তাৰমানে ইয়াতে খিচাৰি তাৰমানে খিচাৰিটো বান্ধে ইয়াতে মানে এখনি হাততহে কৰে আৰু যাতে লাইট চাইট অলপ ডেক'ৰেশ্যন থাকে এখনি হাতত তেনে গাছডালৰ সাজা যায় তো ইয়াতে আমাৰ এখনি জেগা বঢ়িয়া সুন্দৰ জেগা আৰু গোটেই গৰমৰ দিনত এই বস্তুটো আপোনালোকে ইয়াতে জিৰাব পাৰিব এইটো খালিচি আছে খালিচা চাং হওক তো ইয়াতে মাছ মাৰি আছে খৰি দি পানী সিঁচি আছে দেখা নাই টেলেন এলা আমাৰ গাঁৱত টেলেন বুলি কয় এইটো নাই কি চিতেন ভাই খৰি দি খালিচ পাব কিবা ভৰি দি পানী মাৰি আছে আৰু ইয়াতে সেই কৰে কি বুলি কয় থাকেই আৰু যিটো তো এইটো হৈছে এটা সৰু ভিডিঅ' তো ভিডিঅ'টো চাই ভাল পালে যদিও লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ আৰু আপোনালোকে আমাৰ সেই পূজা আহিব দুদিন আহি পূজা হৈ থাকিব নহয় দুইদিন মই চুগাৰখন তামোল খাই আছোঁ ন এতিয়া দুইদিন আহি পূজা হ'ব আহিব
আৰু গধূলিতো এখিনি জেগাত আপোনালোকে মানুহ ধৰি খোজ কাঢ়িব নোৱাৰিব নিজে নিজে ঠেলে ঠেলে নিব নিজে ঠেলে লৈ যাব আপোনাক মানুহ ইমান মানুহ এখিনি তো আমাৰ এই চোপাটোতো একদম হয় গেলি একদম আপোনালোকে বস্তি চোপা ভাত খাল আৰু এনেকৈ যাব পূৰা জাগ্ৰাছ চক পথাৰ দি আপোনালোকে এনেকৈ জাগ্ৰাছ চক যাব পাৰিব আৰু এটা কি হৈছে জানা এই চাংখান আমাৰ চোপা চলি মাখানে বানৈ এখন চাং ইয়াতে একেগিলি বাঁহ আছিল ইয়াৰ পৰা এতিয়া বাঁহ দেখিছে যে নায়েই এতিয়া নায়েই বাঁহ এতিয়া বাঁহেই নাই তেনেকুৱা এইটো ভিডিঅ' আছিল সৰু ভিডিঅ' এটা আছিল তো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো শ্বেয়াৰ কৰিবই বাই বাই টাটা চি ইউ